আপুনি কেতিয়াবা ভাবিছেনে যে কোনো পাপ নকৰা নিৰীহ শিশুৱে কেঞ্চাৰৰ দৰে গুৰুতৰ ৰোগত ভুগিবলগীয়া হোৱাৰ বিপৰীতে মাও জেডঙৰ দৰে মানুহ যাৰ নীতিৰ ফলত 7 কোটিতকৈ অধিক মানুহৰ মৃত্যু হৈছিল, তেনে এজন ব্যক্তিয়ে দীৰ্ঘ জীৱন আৰু আৰামদায়ক জীৱন যাপন কৰি বুঢ়া বয়সত শান্তিৰে মৃত্যুবৰণ কিয় কৰে? ভাল মানুহে কিয় আটাইতকৈ বেছি কষ্ট পায়, আনহাতে নিৰ্দয় আৰু নিষ্ঠুৰ মানুহে জীৱনটো উপভোগ কৰে? আজি আমি যুক্তি আৰু বাস্তৱ জীৱনৰ অভিজ্ঞতা আৰু হিন্দু ধৰ্মৰ দৰ্শনৰ মাজেৰে এই প্ৰশ্নৰ বিশ্লেষণ কৰিম। ইয়াৰ উত্তৰ সহজ নহয়, কিন্তু গভীৰ। বিভাগ 1: বাস্তৱবাদী দৃষ্টিভংগী। পৃথিৱীখন ন্যায়সংগত নহয়। বহুতে বিশ্বাস কৰে যে ন্যায় এটা সহজ ধাৰণা, ভালক পুৰস্কাৰ আৰু বেয়াক শাস্তি। কিন্তু বাস্তৱতা সদায় এই বিশ্বাসৰ লগত খাপ নাখায়। ইতিহাস নিষ্ঠুৰ চৰ্দাৰ, দুৰ্নীতিগ্ৰস্ত নেতা আৰু অপৰাধীৰে ভৰি আছে, যিসকলে দীঘলীয়া আৰু সমৃদ্ধ জীৱন কটাইছে। আনহাতে সাধু, ঋষি আৰু দয়ালু ব্যক্তিসকলে অত্যাধিক কষ্ট ভোগ কৰিছে। উদাহৰণস্বৰূপে, মহাত্মা গান্ধীয়ে সত্যৰ বাবে সংগ্ৰাম কৰিছিল, কিন্তু শেষত তেওঁক হত্যা কৰা হ'ল। ঠিক তেনেকৈ ভগৎ সিং স্বাধীনতাৰ বাবে যুঁজ দিছিল, কিন্তু কম বয়সতে তেওঁক ফাঁচি দিয়া হ'ল। আমাৰ সমাজতো সৎ আৰু পৰিশ্ৰমী মানুহে সংঘৰ্ষ কৰে, আনহাতে দুৰ্নীতিগ্ৰস্তসকলে বিলাসিতা জীৱন যাপন কৰে। কিন্তু কিয় এনে হয়? কাৰণ পৃথিৱীখন শক্তি, নিয়ন্ত্ৰণ আৰু চতুৰতাৰে চলে। যিসকল নিৰ্দয়ী সিহঁত ওপৰলৈ উঠে, আনহাতে ভাল মানুহে কষ্ট ভোগ কৰে, কাৰণ তেওঁলোকে তেওঁলোকৰ নৈতিক মূল্যবোধৰ বিপৰীতে নচলে। কিন্তু ইয়াৰ অৰ্থ এইটোৱে নে যে ভাল হোৱাটো ব্যৰ্থ? একেবাৰেই নহয়। বিভাগ 2: দোষৰ যুক্তি। ভাল মানুহ অধিক সংবেদনশীল। ভাল মানুহে বেছি দুখ ভোগ কৰে কাৰণ তেওঁলোক আৱেগিকভাৱে বেছি সংবেদনশীল। তেওঁলোকৰ অধিক কৰুণা, উচ্চ নৈতিকতা থাকে, আৰু তেওঁলোকৰ অন্তৰাত্মাই বেয়া উপায়েৰে একো বস্তু লাভ কৰিবলৈ নিদিয়ে। যেতিয়া তেওঁলোকৰ লগত বিশ্বাসঘাতকতা হয়, ক্ষতি হয় বা সমস্যা আহে, তেওঁলোকে গভীৰভাৱে ভোগে। আনহাতে নিৰ্দয়ীসকলে, যিসকলৰ সহানুভূতি কম, তেওঁলোকৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। ভাল মানুহে আনৰ সুখৰ দায়িত্ব নিজৰ মূৰত লয়। তেওঁলোকে সহায় কৰিবলৈ চেষ্টা কৰে, ত্যাগ স্বীকাৰ কৰে আৰু আনকি নিজৰ নোহোৱা বোজাও বহন কৰে। ইয়াৰ বিপৰীতে স্বাৰ্থপৰ ব্যক্তিয়ে কেৱল নিজৰ কথা ভাবে আৰু উদ্বেগমুক্ত হৈ থাকে। বিভাগ 3: হিন্দু ধৰ্মীয় দৃষ্টিভংগী, কৰ্ম আৰু পুনৰ্জন্ম। হিন্দু ধৰ্মই এই সমস্যাটোৰ এটা ভিন্ন উত্তৰ দিয়ে। ইয়াৰ উত্তৰ এই জীৱনৰ পৰা বহু দূৰত। ভগৱদ গীতা আৰু উপনিষদে কৰ্মৰ সিদ্ধান্তত গুৰুত্ব দিয়ে। আগৰ জীৱনৰ কৰ্মই আমাৰ বৰ্তমানৰ অভিজ্ঞতা নিৰ্ধাৰণ কৰে। ভাল মানুহে বৰ্তমান কষ্ট পাইছে কাৰণ তেওঁলোকে আগৰ কৰ্মৰ ফল ভুগি আছে। আনহাতে বেয়া মানুহে আগৰ ভাল কৰ্মৰ সুখ উপভোগ কৰিছে। কিন্তু এই চক্ৰ ইয়াতেই শেষ নহয়। হিন্দু বিশ্বাস মতে প্ৰত্যেক কৰ্মৰ পৰিণাম থাকে। ই ততালিকে দেখা দিয়ক বা নিদিয়ক, অধৰ্ম কৰাসকলে নিশ্চিতভাৱে শাস্তি পায়, যদি এই জীৱনত নহয় তেন্তে পৰৱৰ্তী জীৱনত। ভগৱান কৃষ্ণই ভগৱদ গীতাত অৰ্জুনক কৈছিল, বেয়া মানুহৰ সমৃদ্ধ দেখি দুখ নকৰিবা, কাৰণ তেওঁলোকৰ পতন নিশ্চিত। যিসকলক সুখী যেন লাগে, সেয়া প্ৰায় এটা ভ্ৰম। যদিও তেওঁলোকৰ জীৱন বাহিৰৰ পৰা ধুনীয়া যেন লাগে, কিন্তু তেওঁলোকৰ আন্তৰিক শান্তি নাথাকে আৰু ভিতৰি অশান্তিত থাকে। ইয়াৰ বিপৰীতে ভাল মানুহে কষ্টৰ মাজেৰে আধ্যাত্মিকভাৱে পবিত্ৰ হয় আৰু পৰৱৰ্তী জীৱনত উচ্চ স্তৰ লাভ কৰে। বিভাগ 4: ধৰ্মৰ পৰীক্ষা। ভগৱানে কিয় কষ্ট দিয়ে? হিন্দু ধৰ্মই ইয়াকো শিকায় যে কষ্ট হৈছে এটা পৰীক্ষা। ৰামায়ণ আৰু মহাভাৰতত দেখুওৱা হৈছে যে ভগৱান ৰাম আৰু পাণ্ডৱসকলৰ দৰে মহান ব্যক্তিয়েও কঠিন সমস্যাৰ সন্মুখীন হৈছিল। ভগৱান ৰামে 14 বছৰ বনবাস ভোগ কৰিবলগীয়া হৈছিল আৰু পাণ্ডৱসকলক ছলনাৰে বনলৈ পঠিওৱা হৈছিল। ভগৱানে কিয় ইয়াক ঘটিব দিছিল? কাৰণ কষ্টই আত্মাক শুদ্ধ কৰে। সোণকো জুইত পুৰি পৰিশুদ্ধ কৰা হয়, ঠিক তেনেকৈও ভাল মানুহকো সমস্যাৰ মাজেৰে শক্তিশালী আৰু জ্ঞানী কৰা হয়। বিভাগ 5: আমাৰ কৰণীয়। যদি আপুনি এজন ভাল মানুহ আৰু কষ্টত ভুগি আছে, তেন্তে আপুনি কি কৰিব লাগে? নম্বৰ 1: কৰ্মক বুজা।
তাৎক্ষণিক ফলৰ আশা নকৰিব, কিন্তু বিশ্বাস ৰাখিব যে আপোনাৰ ভাল কৰ্মই সঠিক সময়ত ফল দিব। ধৰ্ম পালন কৰক। জীৱন যিমানেই কঠিন নহওক, নৈতিক মূল্যবোধৰ পৰা আঁতৰি নাথাকিব। গীতাই শিকাইছে আমাক, কৰ্ম কৰা, ফলৰ চিন্তা নকৰিবা। নম্বৰ 3, বস্তুবাদৰ পৰা আঁতৰি থাকক। বহুত বেয়া মানুহক ধন সম্পত্তিৰ মাজত সুখী যেন লাগে, কিন্তু প্ৰকৃত সুখ ইয়াৰ বাহিৰত। আন্তৰিক শান্তি সন্ধান কৰক, ধ্যান কৰক, প্ৰাৰ্থনা কৰক আৰু ঈশ্বৰৰ ওচৰত থাকক। ভাল হোৱাৰ প্ৰকৃত পুৰস্কাৰ হ'ল আধ্যাত্মিক উন্নতি, বস্তুগত লাভ নহয়। উপসংহাৰ। গতিকে ভাল মানুহে কিয় কষ্ট ভোগ কৰে? ইয়াৰ উত্তৰ বহুস্তৰীয়। বাস্তৱবাদী স্তৰত ইয়াৰ উত্তৰ যে তেওঁলোকে বেছি সংবেদনশীল, আনৰ কথা বেছি ভাবে আৰু বেছি দায়িত্ব লয়। যুক্তিবাদী স্তৰত কাৰণ তেওঁলোক শ্বৰ্টকাট বা বেয়া উপায় অৱলম্বন নকৰে। আধ্যাত্মিক স্তৰত কাৰণ তেওঁলোকে আগৰ কৰ্মবোৰ ভুগি উচ্চ অস্তিত্বৰ দিশে আগবাঢ়ে। জীৱন কেৱল বস্তুগত সফলতাৰ খেল নহয়, ই আত্মাৰ উন্নতিৰ যাত্ৰা। শেষত ধৰ্মই সদায় জয়ী হয়, বেয়াই উন্নতি কৰিব পাৰে, ইয়াৰ পতন নিশ্চিত। আৰু ভাল মানুহে যিমানেই সংঘৰ্ষ কৰক, এনে আদৰ্শ এৰি যায় যিয়ে আহি থকা প্ৰজন্মক প্ৰেৰণা দিয়ে। গতিকে যদি আপুনি কষ্টত আছে, হতাশ নহ'ব। আপোনাৰ যন্ত্ৰণা সাৰ্থক আৰু আপোনাৰ ভাল স্বভাৱ ব্যৰ্থ যাব নোৱাৰে। শক্তিশালী হৈ থাকক, বিশ্বাস ৰাখক আৰু ধৰ্মৰ পথত আগবাঢ়ি যাওক। ধন্যবাদ। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।